ধেমাজিৰ নাৰায়ণপুৰত ৰাইজে নিজে নিৰ্মাণ কৰিলে বাঁহৰ সাঁকো। চৰকাৰৰ আশাত বহি নাথাকি ৰাইজে নিজেই নিৰ্মাণ কৰিলে বাঁহৰ দলং। এই দৃশ্য সোমবাৰ ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত নাৰায়ণপুৰ অঞ্চলৰ। বছৰ বছৰ ধৰি জৰাজীৰ্ণ বাঁহৰ দলং আৰু পথৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক আৰু সাংসদক নিবেদন কৰি কোনো সহায় নোপোৱাত অৱশেষত ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে প্ৰতি বছৰ দৰে এইবছৰ নিৰ্মাণ কৰিলে বাঁহৰ দলং। বছৰ বছৰ ধৰি এখন দলঙৰ বাবে জিয়াতো ভুগিছে ৰাইজে। বিপদ সংকুলভাৱে দৈনিক অহা যোৱা কৰি জীৱন নিৰ্বাহ কৰি আছে কেইবাখনো গাঁৱৰ ৰাইজ। দলঙৰ অভাৱত অঞ্চলটোলৈ 108 সেৱা নোযোৱাৰ লগতে কণ কণ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ যোৱা, বেপাৰ বাণিজ্য আদিকে ধৰি দৈনিক সহস্ৰাধিক লোকে অহা যোৱা কৰে বিপদসংকুলভাৱে। বাৰিষাৰ লগতে খৰালিটো বিপদসংকুলভাৱে বছৰ বছৰ ধৰি এইদৰে অহা যোৱা কৰাৰ বাবে অভিযোগ কৰিছে ৰাইজে। আনহাতে জনপ্ৰতিনিধিলৈ অঞ্চলটোৰ ৰাইজে নৈৰ লগত এখন দলঙৰ বাবে কেইবাবাৰো নিবেদন কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো সহায় নোপোৱাত ৰাইজে নিজৰ যাতায়াতৰ বাবে নিজৰ ধনেৰে দলং নিৰ্মাণ কৰি অব্যাহত ৰাখিছে যাতায়াত। লগতে সংবাদ মাধ্যমৰ যোগে অতি সোনকালে এখন পকী দলং নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৰাইজে। আমি বছৰে বছৰ মানে পূৰ্ব ককা আইতা যুগৰ পৰা এইটো দলং আছে। আজিলৈকে মানে এই গভৰ্ণমেণ্টে আহিছে গৈছে, আজিলৈকে বহুত বছৰ আমি জন্মৰ পৰা এতিয়ালৈকে আমি নাতি পুতি পাবলৈ হৈ গ'ল। আজিলৈকে এই দলংখন গভৰ্ণমেণ্টে যে চৰকাৰে 18 দিন কংগ্ৰেছ গ'ল, বিজেপি গ'ল, এতিয়া বিজেপি কাৰ্যকালতো আমি বহুত কাকতি বিনতি কৰিলোঁ, এই দলংখন আজিলৈকে হোৱা নাই। আমি গ'লোঁ প্ৰধান বৰুৱা ছাৰ MP লৈকে আমি গ'লোঁ। আজিলৈকে MP ওচৰত গ'লেও তেখেতসকলে কৈছিলে পঞ্চায়ত নিৰ্বাচনৰ আগতে দিম বুলি কোৱা কথা আমাক কথা দিছিলে। আজিলৈকে এইখন দলং মানে কাৰ্যকৰী নহ'ল। ল'ৰা ছোৱালী বিশেষকৈ আমাক কষ্ট হয়, কেলে নলবাৰীটো বৰদলনি কলেজত যোৱা ল'ৰা ছোৱালী, সোৱণশিৰি কলেজত যোৱা ল'ৰা ছোৱালী, ই দলং নহ'লে ইহঁতে উপায় নাই। গতিকে আমাৰ ৰাইজৰ কাৰণে আমি দলং বনাব লগা এইটো পৰিস্থিতিৰ কাৰণে আমি ৰাইজৰ মানে ল'ৰা ছোৱালীৰ সুযোগ সুবিধাটো চাই পেলাই আমি বনাব লগা বাধ্য হয়। মানে কি কথাটো হ'ল মানে আমাৰ নিজৰ গাঁঠিৰ ধন বছৰৰ প্ৰতি আমি মোটামুটি যোৱা বছৰতো আমি 90,000 পেলালোঁ। এই বছৰৰ আমাৰ এতিয়া এইটো অৱস্থা হৈ আছে। আমাৰ ৰাইজৰ ধন নাইকিয়া হৈ গ'ল। এইখন দলং বনাওঁতে আমি হেৰেছমেণ্ট হৈ গ'ল, হাৰাশাস্তি হৈ গ'ল। দলং নবনালেও ল'ৰা ছোৱালী আমি পঢ়া শুনা ক্ষেত্ৰত বা বেমাৰ আজাৰৰ ক্ষেত্ৰত আমি নিবলৈ অসুবিধা। আমাৰ এইফালে হ'ল ইয়াত নদীখন পাৰ হ'লে আমাৰ হাইৱে ৰাস্তা আছে, এফালে যাব লাগে আমি নলবাৰী হৈ ঘূৰি পেলাই যাব লাগে গোগামুৰ পৰাহে আমি ধেমাজি ওলাব পাৰোঁ। এইটো কাৰণে আমাৰ এইখন ৰাস্তা মানে এইখন দলং চৰকাৰে ভাল মনেৰে চকুটো চাই মেলি আমাৰ কথাটো যাতে তেখেতসকলৰ মন্ত্ৰী বিষয়াসকলে আমাৰ ৰাইজৰ সকল কাৰণে যে চকু মিলি চাই, মই এইটোকে অনুৰোধ কৰিলোঁ। ৰাস্তা দলং থাকিলেহে 10 আহিব। এইখন দেখিলে আপোনালোকে আহি পেলাই দেখিলে আজি আমিতো বহুত নিউজতো দিলোঁ, আজিলৈকে 3বাৰ 4বাৰ মান আমি নিউজত উঠিলোঁ। এই কথাটোকে আজিলৈকে এই কথাটোকে আমি ক'বলৈ বাধ্যতা হৈছোঁ। আমি হ'ল নলবাৰী পঞ্চায়ত টু জয়ৰামপুৰ, আমি বৰ্ডাৰত, এইখন দলং বৰ্ডাৰত পৰে। এই গতিকে এইখন দলং আমাৰ বহুত প্ৰয়োজনীয় দলং। ৰাইজে কেলে হাৰাশাস্তি, ল'ৰা ছোৱালী হাৰাশাস্তি হৈ আছে। এখন দলং নহ'লে আমি স্কুললৈ পঠিয়াব নোৱাৰে। এফালে কদমগুৰি স্কুল আছে ME স্কুল, এফালে আছে নলবাৰী ME স্কুল। ল'ৰা ছোৱালী সিপাৰৰ পৰা ইপাৰত যায়, সিপাৰৰ পৰা সিপাৰত যায়। মাষ্টৰকেইটাও টেটত মাষ্টৰ এতিয়া এইটো ৰাস্তা দি আহিব লগা হয়। নলবাৰীলৈ যাবলৈ হ'লে যে বৰদলনি ব্লকত যাবলৈ হ'লে এইখন ৰাস্তা দিয়ে যাব লগা হয়। এইখন দলং নহ'লে আমাৰ বিশেষকৈ বহুত অসুবিধাত আমি পৰি আছোঁ। মানে আমি এনেকুৱা ভুগিছোঁ, আজিলৈকে জন্মৰ পৰা আমি ভুগি আছোঁ। দলং লাগে, এই দলংটোৱে মানে আমাৰ এই অঞ্চলৰ কাৰণে মেইন হয়। দলং নহ'লে আমাৰ মানে বিজনেছ বা বেমাৰ আজাৰ বা এনে ল'ৰা ছোৱালী স্কুলত অহা যোৱা সেইটো কাৰণে বহুত অসুবিধা হয়। কিমান খাওঁ বোলে নহয় হিচাপ নাই। এতিয়া বহুত গাঁও আছে, এতিয়া নলবাৰী পঞ্চায়তৰ যিমানখিনি মানুহ আছে সেইখিনি মানুহেই এই দলঙেদি উপভোগ কৰে। আৰু এতিয়া নলবাৰী GP
তাৰপিছত অলপ এইটো পাৰ হ'লে মানে জয়ৰামপুৰ আৰু এইটো ডাইৰেক্ট বৰদলনি যায় চাবতো আহিছে কিন্তু মানে কেইদিনমান আগত MP ছাৰ আহিছিলে তেখেতে মানে পকা নহ'লেও এই মানে টেম্পৰাৰীকৈ লোহা দলংটো দিম বোলে কথা দি গৈছে কিন্তু এতিয়া মানে বাৰিষা আগতে দিয়া কথা আছিলে কিন্তু এতিয়া কিহৰ কাৰণে মানে পিছ পৰি গৈছে এইটো নাজানো আমি তুলি মিলি ৰাইজৰ পৰা এইটো গাঁৱৰ ৰাইজে তুলি মিলি কৰে নহ'লেতো আমি ক'ৰ পৰা পাম গভৰ্ণমেণ্টৰ পৰাতো বৰ্তমানলৈকে পোৱা নাই কিন্তু গভৰ্ণমেণ্টেতো এতিয়া MP ছাৰে দিম বুলি কৈছে মিনিষ্টাৰ ছাৰো হ'ব বুলি আমাক আশা দিছে আৰু গতিকে আমি আশা কৰি আছোঁ আৰু